গোটেই হাতীয়ে গছকা পথাৰ। এয়া চক একদম হাতীয়ে গছকা পথাৰ। এয়া আপোনালোকে হাল বাইছোঁ বুলি নেভাবিব চক। ইয়াৰ হাতী গছক বৰষুণ দিছিলে তাতে পানী হৈ গ'ল। আৰু চক এইবোৰ কিমানেই গছক আছে চক। এয়া হাতী এটা দুটা নাহে, একদম জাক হিচাপে আহে। আপোনালোকে ভাবিব যে এয়া আমাৰ হাল বাই থোৱা হৈছে কিবা বাম খেতি কৰিবলৈ, নহয়। এয়া আঘোণৰ বতৰত আমাৰ ধানৰ ঢটো নাই। এইখন হাবি বৰ্তমান হাবিবোৰ চব ভাঙি দিয়া হ'ল। এইখনেই আমাৰ ওচৰৰ হাবি। এইখন এই পথাৰখনত অলৰেডি খেতি কৰিবলৈ এৰিলে। আৰু মই ওচৰৰ মানুহ এঘৰলৈ গৈছিলোঁ। এই টুকুৰা 39 হাইৱেটো মোৰ পাৰ হৈ যাবলৈ ভয় লাগে এই টুকুৰা, কাৰণ কেতিয়া কোন মুহূৰ্তত হাতী ওলাই আহে আৰু খেদা মাৰে ভয় লাগি যায়। আৰু এইখন চক, এইখন পথাৰত পথাৰ আছিলে। আগতে বান্দৰ উপদ্ৰৱৰ কাৰণে খেতি কৰিবলৈ এৰিলে, তাৰ মাজতে কৰিছিলে, কিন্তু হাতীৰ উপদ্ৰৱৰ কাৰণে খেতি কৰিবলৈ এৰিলে। ইয়াত আৰু পূজাও কৰিছিলে, এইখন পথাৰত গণেশ পূজাও কৰিছিলে, কিন্তু হাতী নাহিবৰ কাৰণে। কিন্তু আহে, যথেষ্ট হাতীয়ে আহে। আৰু মই ভয়ে ভয়ে আহিছোঁ আপোনালোকৰ আগত, ভিডিঅ' কৰি দেখুৱাইছোঁ। আগতেও মই এই হাতীৰ ভিডিঅ' আপোনালোকৰ আগত বহুত দেখুৱাইছোঁ। আৰু মই এবাৰ ফেচবুক লাইভো কৰিছিলোঁ। আৰু এয়া চাওক, মই উভতি আহোঁতে অলপ সন্ধিয়া হ'ল আৰু ভয়ে ভয়ে আহিছোঁ, কাৰণ এইটুকুৰা ৰাস্তা অকণমান দীঘল হয়। খোজকাঢ়িলে এইফালে হাবিখনৰ পৰা, এই পথাৰখনৰ পৰা কোনফালেদি হাতী আহে কোনো পাত্তা নাই। আৰু জাকে জাকে হাতী আহে। এদিন এজন মানুহক লঠিয়াই দিলে, বাইক আৰোহীক। তেখেত মৰিলে, ঢুকালে। আৰু এইখন পথাৰ আপোনালোকৰ আগত মই এতিয়া সন্ধিয়াই হ'ল, বেলি পৰিলে। আৰু সেই আকাশত বৰ সুন্দৰ এটা ৰং দেখিবলৈ পোৱা গৈছে বেলি পৰাৰ। এইখন পথাৰ জানেনে? এই পথাৰখন এইয়া চক, মই আপোনালোকৰ আগত জুম কৰিছোঁ। এইখন গোটেই পথাৰ, আঘোণৰ পথাৰ চকচোন। এতিয়া ধানে হালি জালি থাকিব লৈছিলে, পকা ধানে। কিন্তু পকা ধানবোৰ কাটিবলৈ নাপালেই, আৰু গেৰুলাটোও খালে। এতিয়া গোটেই এমুঠিও আমাৰ ধান নাপালোঁ। আৰু এয়াও আমি মৰঙীয়া অঞ্চলত ক'তোৱে আপোনাৰ ধান নাই। বহুত ডাঙৰ পথাৰ এইবোৰ চাওকচোন। 70-80টা 100টা এনেকুৱা হাতী আহি আমাৰ পথাৰত এগুচি বাদেই দিয়ক, এডাল চিৰা এটা গুটিও আমাৰ ধান নাই। কেনেকৈ খাম চাওকচোন। খেতি ধান পথাৰ থাকিও, খেতি থাকিও আমি হাতীৰ উপদ্ৰৱ। এয়া গৰু এৰিলে, এতিয়া আঘোণৰ পথাৰত গৰু এৰিব হোৱাই নাই। পুহ মাঘতেহে মানুহে গৰু এৰে। তথাপিতো আজিকালি আগতীয়া খেতি হয়। এইটো 39 হাইৱে হয়। এইখন হাবি, আৰু এইফালেদি কেতিয়া পাৰ হয়, পথাৰৰ ফালেদিও আহে, কেতিয়াবা হাবি ফালেদিও আহে, কেতিয়াবা পাৰ হয়। এইখন পথাৰ চাওকচোন, এগুচিও ধান নাই চব। গোটেই হাতীয়ে গচকি খাই শেষ কৰিলে। আৰু আমি এতিয়া কিনা চাউলেই খাই আছোঁ। আজি 3 বছৰ দিন হ'ল কিনা চাউলেই খাই আছোঁ। মানুহে খেতি কৰে পাম বুলি, এমুঠি পাম বুলি, কিন্তু আশাত নিৰাশা হয়, আশাত চেঁচা পানী ঢলা হয়। এয়া ময়ো আৰু ভয়ে ভয়ে আহি ঘৰৰ ওচৰ পালোহি। তথাপিতো ভয়ো লাগিছে, আৰু তথাপি ইফাল সিফালকৈ চাই পেলাই, নহ'লে কেতিয়াবা হাতীৰ ভয়, কাৰণ মোৰো অলপ স্বাস্থ্যটো ভাল নহয়, বৰকৈ খোজকাঢ়িব নোৱাৰোঁ। তথাপি খোজকাঢ়িব পাৰিছোঁ, চাই পেলাই আহিছোঁ। আৰু এনেধৰণে আমি চলি আছোঁ। হাতীৰ সদায় অহা যোৱা। আৰু 21 চনৰ পৰাই হাতী। দোকানখনো মই মাতিলে হাঁহি পেলাই মাতিলোঁ। আৰু এইধৰণে আমাৰ জীৱন যাত্ৰা গৈ আছে। মই বৰ্তমান ঘৰতে আছোঁ, স্বাস্থ্যও ভাল নহয়, চাকৰি বাকৰিও নাপালোঁ, কিন্তু মানুহৰ আগত হাঁহি মুখেই থাকোঁ। ভিতৰত এসোপা দুখৰ বেদনা বোজা কঢ়িয়াই লৈ ঘূৰি ফুৰিবলগীয়া হয়। আৰু গৈছিলোঁ, ওচৰত গোটৰ মিটিং আছিলে, আৰু উভতি আহিলোঁ, সন্ধিয়া হ'ল। এটি গানকে গাই দিছোঁ। এটি গান জগজিৎ সিংজী আৰু চিত্ৰা সিঙৰ গানটো মনত পৰিলে গাই দিছোঁ। ঘৰত সোমালোহি, গেট খুলিছোঁহি। মোৰ মহাল হয়, ওচৰতে হাইৱেৰ কাষতে হয়। আৰু এয়া
সোমালোঁ। সন্ধিয়া লগাৰ আগে আগে আহিছোঁ। ৰাধুৰৰ গানটি আকৌ গাইছোঁ, মনত পৰিছে। আৰু এনেধৰণে আমাৰ জীৱন যাত্ৰা চলি গৈ আছে। আৰু দেখুৱাইছোঁ ইয়াত চাওক কিমান হাতী, এটা দুটা নহয়, ইয়াত চাওক কিমান হাতী এনেধৰণে আহি পথাৰত খালে আৰু ধান হৈ থাকিব নে কওকচোন। এয়া ওচৰৰ আমাৰ হাবি এখনতে, মানে এইখনো পথাৰ হয়, খেতি কৰিছিলে। এতিয়া খেতি বছৰ এৰিছে বুটকৰো। এইখিনি চাওক হাতী সৰু সুৰা পোৱালি, ডাঙৰ সৰু পোৱালিও জন্ম দিয়ে। চাওক